দেশৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, হোৱাটছআপ, টুইটাৰ আৰু ইনষ্টাগ্ৰাম বন্ধ হোৱাৰ দিশৰ খবৰ নিশ্চয় পাইছে। ইয়াত বিভিন্নজনে বিভিন্ন কথা কৈছে। আজি জানক আচল কথাটো। কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু ইনফৰমেশ্যন টেকন'লজি মন্ত্ৰালয়ে এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখে নতুন IT ৰুল ৰূপায়ণ কৰি 3 মাহৰ সময়সীমা বান্ধি দিছিল। কিন্তু ভাৰতত এপৰ বাহিৰে কোনো এটা এপে ইয়াৰ নিয়ম নামানে। এতিয়া সেই 3 মাহৰ সময়সীমা অতিক্ৰম কৰে। সকলোৰে প্ৰশ্ন, এতিয়া কি হ'ব? ফেচবুক বন্ধ হ'ব নে নহয়? এয়া নিৰ্ণয় ভাৰত চৰকাৰৰ হাতত। এইখিনি হৈছে ইয়াৰ মূল কথা। এতিয়া আমি ইয়াৰ নিৰ্দেশনাৰ ভিতৰত কি আছে সেইসমূহ আলোচনা কৰিম। সকলো ছ'চিয়েল মিডিয়া প্লেটফৰ্মক ভাৰতত এজন নডেল অফিচাৰ, এজন ৰেচিডেণ্টেল গ্ৰেভছ অফিচাৰ নিযুক্তি দিব লাগিব আৰু যিয়ে ভাৰতত থাকি কাম কৰিব লাগিব। আৰু অফিচাৰসকলে ছ'চিয়েল মিডিয়াত সকলো আপত্তিজনক বস্তুৰ ওপৰত নজৰ ৰাখিব লাগিব আৰু ইয়াক 24 ঘণ্টাৰ ভিতৰত ৰিমুভ কৰিব লাগিব আৰু সকলোবোৰ ৰিমুভৰ কাৰণ দৰ্শাব লাগিব। লগতে কোনোবাই অভিযোগ দাখিল কৰিলে 24 ঘণ্টাৰ ভিতৰত ৰেজিষ্টাৰ কৰিব লাগিব আৰু 15 দিনৰ ভিতৰত অভিযোগ নিষ্পত্তি কৰিব লাগিব। আৰু এই অফিচাৰসকলে সকলোবোৰ ৰিপৰ্ট চৰকাৰৰ ওপৰত দাখিল কৰিব লাগিব।